নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। বহুদিন ভিডিঅ' দিয়া হোৱাই নাছিল। আজি শদিয়াৰ ফালৰ পৰা আহি আছিলোঁ। এতিয়া যাওঁতে ভাবিলোঁ ঢলা শদিয়া দলংখনতে ৰৈ অকণমান এটা ভিডিঅ' ফুটেজ লওঁ, আপোনালোককো দেখাওঁ। ইয়াৰ পিছত আমি যাম টিলিঙা মন্দিৰলৈ। এই ঢলা শদিয়া দলংখনৰ ওপৰত ইউটিউব আৰু ফেচবুকত যথেষ্টখিনি ভিডিঅ' আছে। যিসকলে মোৰ ভিডিঅ'টো অদৰকাৰী বুলি ভাবিছে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি গুচি যাব। এই ভূপেন হাজৰিকা সেতু নাইবা ঢলা শদিয়া দলং হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ সহজ কৰি তোলে। 2011 চনত এই দলংখনৰ কাম আৰম্ভ হৈছিল আৰু 2017 চনত ইয়াৰ কাম সমাপ্ত হৈছিল। 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ভূপেন হাজৰিকা দেৱৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা নামেৰে নামাকৰণ কৰা হ'ল। এই দলংখন কিন্তু বহুত দীঘল, প্ৰায় 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰত তথা এছিয়াৰ দীৰ্ঘতম দলং। অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগৰ ব্যৱস্থা ক্ষীপ্ৰতৰ কৰি তোলাৰ লগতে প্ৰতিবেশী বিদেশী ৰাষ্ট্ৰ চীন আৰু ম্যানমাৰৰ লগতো যোগাযোগৰ ব্যৱস্থাটো সুচল কৰি তুলিলে। বন্ধুসকল, এতিয়া বলক আমি এই দীঘলীয়া দলংখন চাই তিনিচুকীয়া বৰডুবিত থকা টিলিঙা মন্দিৰলৈ আমি লাহে লাহে আগবাঢ়োঁ। কিনিব লাগিব এখনি বাইক, তেতিয়াহে পতাব পাৰিবি তাইক। ফটা চিটা কাগজকে এসোপা ভৰাই, মানি বেগ ৰাখিবি সদায় ফুলাই। অ বলুকা আঁঠুৱা চাই মেলিবি ঠেং, বলুকা ধুনীয়া ছোৱালী মানে জেং। এতিয়া এয়া মই আহি পালোহি টিলিঙা মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ। আহি পোৱা সন্ধিয়া হ'ল, সেইবাবে অকণমান ভিডিঅ'খিনি দেখিবলৈ অকণমান আন্ধাৰ আন্ধাৰ যেন দেখিব পাৰে। টিলিঙা মন্দিৰলৈ যদিও মই আগতে বহুতবাৰ আহিছোঁ, তথাপিতো আজি সন্ধ্যা সময়ত আহি খুব ভাল লাগিল। অসমৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ এই সৰু ঠাইখনত টিলিঙা মন্দিৰভাগ অৱস্থিত। এই ভাগ মূলতঃ এভাগ শিৱ মন্দিৰ। এই মন্দিৰভাগ আন মন্দিৰতকৈ যথেষ্ট ৰহস্যময় আৰু আধ্যাত্মিকভাৱে অতিকৈ শক্তিশালী। ইয়াত সকলো আকাৰৰ শ শ হাজাৰ হাজাৰ ঘণ্টা দেখা পাব। আগতে এই টিলিঙাবিলাক এজোপা গছত বন্ধা দেখিছিলোঁ, কিন্তু এতিয়া গোটেই মন্দিৰভাগৰ চাৰিওকাষে থকা গ্ৰিলবিলাকতে বান্ধি থোৱা হয়। ইয়াত মানুহে টিলিঙাৰ লগতে ত্ৰিশূলো দান কৰে। মন্দিৰৰ মূল খুঁটাকেইটাত এনেদৰে আপোনালোকে ৰছী বান্ধি থোৱা দেখিবলৈ পাব। ইমানেই ৰছী বন্ধা হৈছে যে ফুলি ফুলি বহুত ডাঙৰ মহুৰাটোৰ নিচিনা হৈ গৈছে দেখাত। এয়া হৈছে মন্দিৰৰ মূল খুঁটাকেইভাগ। মহাদেৱ শিৱৰ ওচৰত মানুহে কামনা কৰে কিবা এটা পাবলৈ, কিবা এটা ভাল হ'বলৈ, আৰু কামটো হোৱাৰ পাছত বা আগত ইয়াত টিলিঙাৰে চাকি বন্তি জ্বলাই ৰছী বান্ধে। মন্দিৰৰ ইতিহাসৰ কথা ক'বলৈ গ'লে 1965 চনমানতে মন্দিৰভাগ স্থাপন হৈছিল বুলি ধৰি ল'ব পাৰি, যেতিয়া ওচৰৰ বাগিচাবিলাকৰ চাহ শ্ৰমিকসকলে এজোপা বেলগছৰ ওচৰত মাটিৰ পৰা এটা শিৱলিংগ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা লক্ষ্য কৰিছিল আৰু তেওঁলোকে ইয়াৰ চাৰিওফালে এটা মন্দিৰ নিৰ্মাণ কৰাৰ সংকল্প লয়। আৰু শেষলৈ সেই মন্দিৰভাগেই আমি এটা টিলিঙা মন্দিৰ বুলি জানো। ওচৰত কেইজনমান বয়সস্থ ব্যক্তিক সুধি মই আৰু এটা কথা গম পাইছিলোঁ যে মন্দিৰভাগ স্থাপন হোৱাৰ বহু বছৰ আগত তেওঁৰ জনশ্ৰুতি মতে যিবিলাক মানুহ বৰডুবি হৈ সেই ৰাস্তাৰে পৰশুৰাম কুণ্ডৰ ফাললৈ যায়, সন্যাসী নিচিনা মানুহবিলাক, তেখেতসকলে সেই ঠাইটুকুৰাত জিৰাইছিল। ইয়াতে বহুত কিবাকিবি ডাঙৰ ডাঙৰ গছ আছিল। স্থানীয় ৰাইজে কোৱাৰ মতে ওচৰৰ বাগানখনৰ মালিকৰ ভতিজাকে সপোনত দেখিছিল সেই তাতে এটা শিৱ মন্দিৰ স্থাপন কৰিবলৈ, আৰু সেইবাবে তাতে মন্দিৰটো স্থাপন কৰা হ'ল বুলিও কয়। এই মন্দিৰভাগ কেৱল আধ্যাত্মিক অভিজ্ঞতাৰ কেন্দ্ৰবিন্দু নহয়, ইয়াৰ শান্তি আৰু উজ্জ্বল শক্তিও অনন্য। এই স্থান ভগৱান শিৱৰ ধৰ্মীয় বিশ্বাস আৰু অসীম কৃপাৰ প্ৰমাণ। বন্ধুসকল, আজি এই টিলিঙা মন্দিৰভাগ কেৱল এই গাঁওখনৰ নাইবা আমাৰ অসমৰ গৌৰৱ নহয়, ই ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ অংগ। এই ঠাইখনৰ সাংস্কৃতিক, ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব আমি সকলোৱে বুজাটো অতি গুৰুত্বপূৰ্ণ। আমি সকলোৱে এই সময়খিনিত এই অনন্য স্থানটোক সন্মান জনোৱাৰ সংকল্প লোৱা উচিত, যাতে আমি এই ঐতিহ্যৰ উৎসাহ আৰু আদৰ্শ ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই নিব পাৰোঁ। এই ঠাইৰ ওচৰে পাঁজৰে থকা কিছুমান দৰ্শনযোগ্য স্থান আছে, যেনে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আছে, আই থান আছে, নেপালী দুৰ্গা মন্দিৰ আছে আৰু এটা হনুমান মন্দিৰ আছে।
টিলিঙা মন্দিৰলৈ আহিবলৈ আপোনালোকে মৰাণ হৈও আহিব পাৰে, বৰডুবি হৈ আহিব পাৰে, বৰডুবি হৈ বাছেৰেও আহিব পাৰে, নিজৰ গাড়ী লৈ আহিব পাৰে। বহুতে মোক সোধে যে মোৰ ঘৰ ক'ত বুলি। মোৰ ঘৰ আচলতে যোৰহাট জিলাত। এতিয়া মই মন্দিৰৰ পৰা চিধাই ঘৰলৈ যামগৈ, মানে যোৰহাটলৈ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আহিম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। জয় আই অসম।